সকলোকে প্ৰথমতে নমস্কাৰ দেই। ফাইনেলি প্ৰিয়ংকাহঁতৰ পৰা মানে বিহু খাই আহিলোঁ আৰু অহাৰ লগে লগে মানে আইতাই মাতিলে আমাৰ তাত আজি বিহু খাবলৈ বুলি সেইবাবে আহিলোঁ বিহু খাব আৰু চুঙা পিঠা দিলে মোক খাবলৈ। এতিয়া আকৌ ওদালগুৰিলৈ আহিলোঁ ৰ'ব মানে সৰুৰ লগত। কালি মানে আমাৰ বক্সটো ভাড়া দিছিলোঁ, ভাড়া দিওঁতে বোলে কিবা বোলে বেয়া হ'ল, মেচিনটো বোলে জ্বলি গ'ল। এতিয়া আকৌ এতিয়া জমা দিলোঁ, কেইদিন লাগে বা ঠিক কৰোঁতে পাত্তা নাই আৰু বাহিৰে সোমালোঁ মানে চেলুনত। মোৰ মানে চুলিডাল অলপ দীঘল হৈছিল, চ' এতিয়া চুলিডাল কাটি মানে ঘৰলৈ যাই আছোঁ আৰু গা পা ধুই আকৌ বাহিৰ ওলাই আহোঁতে সিহঁতক দেখিলোঁ মানে বেডমিণ্টন খেলি থকা। এতিয়া আকৌ আহিলোঁ ৰ'ব ময়ো অলপ খেলিবলৈ, মানে বহুত দিন খেলাই হোৱা নাছিলে। ঠাণ্ডাৰ দিনত কিন্তু বেডমিণ্টন খেলিবলৈ বহুত ভাল, কাৰণ গৰম লাগি যায় ধুনীয়াকৈ। আৰু এনেকৈ বেডমিণ্টন মানে বহুত সময় খেলিলোঁ আৰু এতিয়া ইয়াৰ লগত অলপ ওলাই আহিছোঁ ৰ'ব বাটৰ দিকে মানে। আৰু পিনি গধূলি হৈ গ'ল, এতিয়া আকৌ আহিছে আমাৰ মামাহঁতৰ ঘৰতে। ইহঁতে মানে জুই পৰি আছে আৰু পুৰা। সকলোকে প্ৰথমতে সুপ্ৰভাত। আৰু ৰাতিপুৱাই মানে ইয়াৰ পৰা ধানখিনি প্ৰথমতে গুচাই দিলোঁ ৰ'ব। মই অকলে নহয় বাৰু, 4-5জন আছিল আৰু ইয়াতে লগাই দিলোঁ এতিয়া বাঁহ, আৰু এতিয়া মানে ৰভা দিব লাগিব। কিয় দিব লাগিব আপোনালোকক কৈ আছোঁ ৰ'ব। আৰু মোক এতিয়া কাটিব দিলে মানে চব্জি, আৰু ককায়ো পিনি মানে পুৱাই কাটি আনিলে পাত, আৰু যিহেতু কালি লাগিবই মানে, আৰু ককাই ধুনীয়াকৈ ৰ'দত মেলি দিলে পাতখিনি, আৰু সৰু মামাই এতিয়া পাতখিনি চাফা কৰি আছে আৰু এবাৰ আকৌ পিনি চকৰ দিগি আহিলোঁ ৰ'ব। ইহঁতে আকৌ ধুতি পিন্ধি মানে পুৰা ৰেডি, আজি যিহেতু শিল্পী দিৱস সেই উপলক্ষে ইয়াত মানে কিবা কিবি পতা হৈছে। এতিয়া আকৌ দুপৰীয়াৰ 1টা বাজিল। সৰু মামা মই আকৌ ওলালোঁ মঙলদৈলৈ বুলি, সৰু মামাৰ বোলে কিবা এটা কাম আছে সেইবাবে। ঘৰ আহি বাৰু আমি কেতুবাই পালোঁ। এতিয়া আকৌ আমি কিবা কিবি বজাৰ কৰি আছোঁ ৰ'ব, কালি মানে আমাৰ ঘৰত এখন নাম আছে সেইবাবে। ইয়াত আকৌ সকলো একেলগে হৈ মানে পিঠাগুড়ি লাড়ু বনাই আছে। আকৌ মাহীয়ে পিনি আকৌ টেঙা বাকলাই আছে দেই। এই গাইছ, আমাৰ ইয়াতে মানে শিল্পী দিৱস উপলক্ষে মানে খেলা পাতিছিল, আৰু ইয়াতে মানে আধা মেডেল মানে সিহঁতে উঠাই দিলে, এইগিলা সেইগিলা মানে গাইছ, আধা মেডেল মানে সিহঁতে উঠাই দিছে। আৰু আজি মিনি ব্লগটো এইখিনি আছিল। আজিলৈ বাই বাই, টাটা। কালিলৈ অন্য এটা মিনি ব্লগত লগ পাম।